তামোলপুৰ জিলা নতুনকৈ গঠিত হোৱা, কিন্তু ইয়াৰ বাসিন্দাখিনি যথেষ্ট পুৰণি আৰু ইতিহাস ঢুকি নোপোৱা দিনৰ পৰা বড়ো জনগোষ্ঠীৰ লগতে আন আন জাতি জনগোষ্ঠী ইয়াত এটা ভাষাৰ মিলন, কলা সংস্কৃতিৰ মিলন আৰু সামাজিক মিলনৰ এটা বাৰ্তা সদায় দি আহিছে। আৰু আজি মই দেউলকুছিত উপস্থিত হৈ আমাৰ বিভিন্ন জাতীয় সংগঠনসমূহ ইয়াত যিহেতু মঞ্চত একেলগে আছিল, তো মোৰ উপলব্ধি এইটোৱে, BTCখন শান্তি, সমন্বয়, ভাতৃত্ববোধ সদায় আমি আগবঢ়াই নিব লাগিব। নিজৰ নিজৰ জনগোষ্ঠীৰ যিখিনি সমস্যা আছে, ইস্যু আছে, সেই ইস্যুখিনি আমি সমাধানৰ সূত্ৰ আমি ওলাব লাগিব। আৰু আমাৰ এইটোৱে স্পষ্ট মত, বড়ো শান্তি চুক্তিৰ যিখিনি আধৰুৱা হৈ থকা যিখিনি দফাসমূহ, যিহেতু আমি 27 জানুৱাৰী সৌসিদিনাখন 6টা বছৰ এই যি মানে আমাৰ শান্তি দিৱস আমি পালন কৰিলোঁ। প্ৰধানমন্ত্ৰী ডাঙৰীয়াক আমি 10,000 পোষ্টকাৰ্ড আমি প্ৰেৰণ কৰিছোঁ, 5,000 আমি ইমেইল প্ৰেৰণ কৰা আমাৰ কাম চলি আছে, যাতে এই শান্তি চুক্তিৰ যোগেদি যিখিনি অধিকাৰ বড়োলেণ্ডবাসী ৰাইজে, এইটো অকল বড়ো জনগোষ্ঠীৰ বুলি নহয়, যি ৰাজনৈতিক অধিকাৰৰ যি কথা আছে সেইটো সকলো জনগোষ্ঠীয়ে উপভোগ কৰিব, সেই অধিকাৰটো যাতে প্ৰদান কৰে, সেইটোৱে আমাৰ দাবী। আৰু আশা কৰোঁ বড়ো জাতীয়তাবাদ, বড়ো জাতিৰ সত্তা আৰু জাতি স্বাভিমানৰ কাৰণে আমাৰ কলা সংস্কৃতি, আমাৰ ভাষা, খাদ্য, আমাৰ শিক্ষা দীক্ষা সকলো দিশত উপেন ব্ৰহ্মৰ আদৰ্শৰে আমি বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰিবৰ কাৰণে সদায় নিখিল বড়ো ছাত্ৰ সন্থা সংকল্পবদ্ধ, আৰু সেই হিচাপে আমি কাম কৰি যাম। ধন্যবাদ। বিধানসভা নিৰ্বাচন কেনেকুৱা ভূমিকা গ্ৰহণ কৰে ছাত্ৰ আৰু জাতীয় সংগঠন? আমি যোৱাটো সময়ত ইস্যু ভিত্তিত সমস্যাক অগ্ৰাধিকাৰ দি পেলাই কেতিয়াবা আমি ৰাজনৈতিকভাৱে ভূমিকা গ্ৰহণ কৰিছিলোঁ। আৰু আগন্তুক বিধানসভা নিৰ্বাচনত এপছুৰ ভূমিকা কি হ'ব এতিয়ালৈকে আমি কোনো আলোচনা কৰা নাই, কিয়নো বড়োলেণ্ডত দুয়োটা প্ৰধান আঞ্চলিক দল আছে, PPF আৰু UPPL, আৰু তেওঁলোকে দুটাও যিহেতু এতিয়া NDAত আছে, তো NDAৰ পাৰ্টনাৰ হিচাপে তেওঁলোকে নিৰ্ধাৰণ কৰিব, তেওঁলোকে নিৰ্ণয় কৰিব যে বড়োলেণ্ডত থকা 15টা সমষ্টিৰ এই যি বিষয়, সেইটো বিষয়টো তেওঁলোকে কেনেকৈ লৈ যায়, এইটো এটা যিহেতু ৰাজনৈতিক বিষয়, তেওঁলোকে বিবেচনা কৰক। কিন্তু আমি আশা কৰোঁ যে বড়োলেণ্ডত থকা যোনটো 15টা সমষ্টি আৰু সমগ্ৰ অসমত এই 15টা বাদেও 25টা যিখিনি সমষ্টি, য'ত 5,000-ৰ পৰা 45,000 বড়ো ভোটাৰ আছে, এই গোটেইখিনি বড়ো জাতিৰ সমস্যা আৰু বড়ো জাতিৰ অধিকাৰৰ কাৰণে যাতে সকলোৱে চিন্তা কৰি পেলাই আগবাঢ়ে, সেইটোৱে আমাৰ আহ্বান থাকিব। এপছুৰ এই নিৰ্বাচনক লৈ তেনেকুৱা ভূমিকা কি হ'ব কি নহ'ব এইটো ভৱিষ্যতত আমি চিন্তা কৰিম, কিন্তু আমাৰ আহ্বান এইটো সদায় থাকিব। যোৱাটো BTC নিৰ্বাচনৰ আগে আমি এটা অভিযান চলাইছিলোঁ যে হাগ্ৰামা মহিলাৰী ডাঙৰীয়া, প্ৰমোদ বড়ো ডাঙৰীয়া বা BPF আৰু UPPL একেলগে একে মঞ্চত আহি পেলাই একেলগে আগবাঢ়ি যাব পাৰে নেকি, আৰু ৰাজনৈতিক সমিল মিলনেৰে এটা সূত্ৰ ওলাব পৰা যায় নেকি। আগন্তুক বিধানসভাৰ নিৰ্বাচনৰ কাৰণেও আমাৰ এই আহ্বান এতিয়াও মানে আছে, আৰু আমি এই আহ্বান পুনৰ আমি জনাইছোঁ দুয়োটা দলক আৰু দুয়ো নেতৃত্বক। ধন্যবাদ। তেওঁলোকে পালন কৰিছে, চৰকাৰীভাৱে তেওঁলোকে উদযাপন কৰিছে, পালন কৰিছে, আমি ধন্যবাদ জনাইছোঁ। কিন্তু আমাৰ এইটোও আহ্বান থাকিব যে পালন কৰা সমান্তৰালভাৱে যাতে চুক্তি ৰূপায়ণৰ ক্ষেত্ৰত BTC কাউন্সিলৰ হৈ অসম চৰকাৰ, ভাৰত চৰকাৰৰ লগত ক্ষিপ্ৰতাৰে তেওঁলোকে যাতে ভূমিকা তেওঁলোকে লয়, সেইটো কাৰণে আমাৰ বিশেষ আহ্বান আৰু দাবী থাকিব।